পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা আৰু শুকান বতাহ বলি থকা ঠাই এণ্টাৰ্কটিকালৈ আপোনাক স্বাগতম। চৰমতা, সৌন্দৰ্য আৰু ৰহস্যৰে ভৰা এখন মহাদেশ। ২৪ মিলিয়ন বৰ্গ কিলোমিটাৰ অঞ্চল সামৰি লোৱা এণ্টাৰ্কটিকা অষ্ট্ৰেলিয়াৰ আকাৰৰ প্ৰায় দুগুণ। কিন্তু আন মহাদেশৰ দৰে ইয়াত স্থায়ী মানৱ বসতি নাই, বৰঞ্চ ইয়াত প্ৰকৃতিৰ শাসন চলে। ইয়াত তাপমাত্ৰা ৮৯.২ ডিগ্ৰী পৰ্যন্ত নামি যাব পাৰে। কিন্তু জীৱনে উপায় বিচাৰি পায়। ইয়াত পেঙ্গুইন, চিল, সাগৰীয় চৰাইবোৰে নিখুঁতভাৱে খাপ খাই পৰিছে। এণ্টাৰ্কটিকা বৈজ্ঞানিক অন্বেষণৰো কেন্দ্ৰবিন্দু। জলবায়ু পৰিৱৰ্তন অধ্যয়নৰ পৰা আৰম্ভ কৰি আমাৰ গ্ৰহৰ অতীতৰ গোপনীয়তা উন্মোচন কৰালৈকে ইয়াৰ গৱেষকসকলে কাম কৰি আছে। এণ্টাৰ্কটিকাই আমাক সোঁৱৰাই দিয়ে যে পৃথিৱীখন কিমান বন্য আৰু আচৰিত হ'ব পাৰে।